নমস্কাৰ বন্ধুসকল, কি খবৰ? নিশ্চয় সকলোৰে ভাল আৰু পোনপ্ৰথমে ওয়েলকাম টু মাই চেনেল আলিয়া ফোকাছ। আৰু আজি মই কথা পাতিম মোৰ এটা নতুন য়োগাৰ ওপৰত। আৰু সেই য়োগাটো অকল মহিলাখিনিৰ কাৰণে হ'ব, কাৰণ সন্তান জন্মৰ সময়ত যিখিনি অসুবিধা পায় মহিলাখিনিয়ে, অকল মহিলাখিনিয়ে পাব। গতিকে সেই মহিলাখিনিয়ে যাতে সেই সময়ত যিখিনি অসুবিধা পায় সেইখিনি নাপাবৰ কাৰণে এই ব্যায়ামটো কৰিব। এই ব্যায়ামটো কৰিলে আমি যিখিনি পাব লাগে কষ্ট ডেলিভাৰীৰ সময়ত সেইখিনি আমি কেতিয়াও সহ্য কৰিব নালাগে। গতিকে নিশ্চয় আপোনালোকে এই ব্যায়ামটো জানিব খুজিব, নহয় জানো? কাৰণ জানিবই লাগিব। আৰু আজিকালি এই সন্তান জন্মৰ সময়ত বহুতো ভয়াৱহ পৰিস্থিতি হৈ যায়। গতিকে আপোনালোকে এই ব্যায়ামটো নিশ্চয় ট্ৰাই কৰিব। গতিকে দেৰি নকৰি আৰম্ভ কৰোঁ য়োগাটো। আৰু আজি যদি আপুনি ফাৰ্ষ্ট বাৰৰ কাৰণে মোৰ চেনেললৈ আছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি লওক মোৰ চেনেলটো, আৰু ইয়াৰ পিছত ভাল ভাল ভিডিঅ' পাব বুলি আশা কৰি থাকক। মই নিশ্চয় ভিডিঅ' দিম ভাল ভাল আপোনালোকৰ কাৰণে। গতিকে তেতিয়ালৈ চাই থাকক আলিয়া ফোকাছ। প্ৰথমে কিছু সময় পদ্মাসনত বহি ল'ব। এতিয়া দুইখন হাতেৰে দুই ভৰিৰ আঙুলিবোৰত টাইটকৈ ধৰি ল'ব। ভৰিৰ আঙুলিবোৰ কোচাই আনিব নিজৰ কাঁড়ৰ ফালে। এতিয়া ভৰিৰ আঁঠুকেইটা এনেধৰণে লৰাব, এজ লাইক বাটাৰফ্লাই, পখিলাৰ দৰে এনেদৰে উৰাব, এবাৰ ওপৰলৈ এবাৰ তললৈ। যিমানে ওপৰলৈ নিব সিমানে তললৈ নামি আহিব। গতিকে বেছি জোৰে জোৰে কৰিব। এইটো মিনিমাম 3 মিনিটমান কৰিব। এতিয়া আঁঠুটোত অলপমান প্ৰেছাৰ দি কেনে ভৰিকেইটা মেলি দিব, আৰু কিছু সময় এনেদৰে আৰাম কৰিব। এতিয়া মই সেই একেটা ব্যায়ামকে এটা বেলেগ এংগলৰ পৰা দেখুৱাবৰ কাৰণে চেষ্টা কৰিম। আপোনালোকে চাওক, মই ভৰিকেইখন পূৰা নিজৰ কাঁড়ৰ ফালে টানি লৈছোঁ। সম্পূৰ্ণভাৱে লাগি থাকিব। এতিয়া পূৰা এজ লাইক বাটাৰফ্লাই দৰে বহুত জোৰে জোৰে উৰিছোঁ। আপোনালোকে এটা কথা মন কৰিব, যিমানে মানে উৰিব চেষ্টা কৰিব, ধৰক ওপৰলৈ বা তললৈ প্ৰেছাৰ পৰিব, তেতিয়াহে আপোনাৰ বেছি কামত আহিব। গতিকে আপোনালোকে সেইটোত মন কৰিব। গতিকে এই আসনটো ছোৱালীখিনিয়ে অভ্যাস কৰিব। সন্তান জন্মৰ সময়ত তেতিয়া বিশেষ কষ্ট নাপাব। কিন্তু আসনটো শুদ্ধকৈ কৰিব লাগিব। মই যেনেদৰে দেখাইছোঁ এনেদৰে চেষ্টা কৰিব ৰেগুলাৰ। ফ্ৰেণ্ডছ, এই ব্যায়ামটোৰ জৰিয়তে অকল মহিলাখিনিৰ যিটো অসুবিধাৰ কথা মই ক'লোঁ সেইটোৱে সমস্যা নহয়। ইয়াৰ উপৰি আপোনালোকৰ যদি কাৰোবাৰ ভৰিৰ প্ৰব্লেম আছে, ভৰি মানে স্পেচিয়েলি আঁঠুৰ যদি জড়তা ভাঙিব খোজে, যিটো আমি ষ্টিফনেছ বুলি কওঁ, সেইটো যদি আমি কমাব খোজোঁ তেনেহ'লে এই ব্যায়ামটো কামত দিব। গতিকে আপোনালোকে সেই ক্ষেত্ৰত এই ব্যায়ামটো কৰিব পাৰে। গতিকে দুটা প্ৰব্লেম, ওৱান চলিউশ্যন। গতিকে ফ্ৰেণ্ডছ, ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব। যদি ভাল পাইছে বা কিবা সুধিব লগা আছে তেনেহ'লে মোক কমেণ্ট কৰি সুধিব, জনাব। আৰু লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব চব কৰি দিব। গতিকে আজিলৈ